हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক ভালে আছে বিনয় সুশলা অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু মই আজি ৰাতিপুৱা আজি জাহন্ত সানডে সকলোৱে গম পাই ডিউটি ছুটি আছে আজি ভাবিলো অলপ দেৰিকে উঠো তো দেৰিকে মানে কি আৰু 8:20ত উঠিছো 8:20ত উঠি মেলি ভাবিলো ইমানে বেয়া ভোক লাগিছে আৰু লৰাটোলো বনাই দিব লাগে গতিকে মই পটাপট কি কৰিলো মই বনাই ললো বনাই মেলি গা পা ধুলো গা ধুই মেলি মই ভাবিলো ৰুটিটোকে বনাই লওঁ তো ৰুটি বনালো সবজি বনালো আৰু একোৱে ঘৰৰ একোৱে কাম কৰা নাই এতিয়ালৈকে তাৰ পিছতে একোৱে কাম কৰা নাই তাৰ পিছতে বনাই ললো তাৰ পিছতে মই খাই লম তাৰ পিছতেহে মই সকলো কাম বন কৰিম আপোনালোকক দেখুৱাম এ টু জেড ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণকৈ চাই থাকিব আৰু আশা কৰো আপোনালোকে মোক সাপোৰ্ট কৰিব আৰু মোৰ সকলো ভিডিঅ' আপোনালোকে চাব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু এইফালে আমাৰ লৰাটো গৈছা ক'ত আৰু এইফালে আমাৰ হাজবেণ্ডে খাই আছে ৰুটি সবজি আৰু এটো কি আচাৰ লৈ লৈছে আৰু এইফালে এটো কি হয় বাতিটো এটো কালিৰ সবজিখিনি হয় নাই আৰু এইফালে মই বনাই ললো ৰুটি আৰু এইফালে আলু সবজি বনাইছো এয়া দেখি পাইছে এই আলু সবজি বনাই লৈছো আৰু এইফালে ৰুটি এতিয়া খাম মই পটাপট ঘৰৰ অৱস্থা একেবাৰে অৱস্থাই নাই দেখি পাইছে গোটা ঘৰ অৱস্থা নাই তো মই এইখিনি পটাপট খাই লম তাৰ পিছতে কাম আৰু গাইজ এ দেখি পাইছেনে বতৰ দুদিন তিনিদিন ৰ'দ দিলে আকৌ এফালে আজি আকৌ বতৰ ডাৱৰীয়া কৰিলে বৰষুণ দিছিলে ৰাতি যেহেতু ডাঙৰে বৰষুণ দিছিলে তথাপিও আৰু শুকায়ে গ'ল চাগে পানীখিনি জমা নহ'ল আৰু এই অলপ বৰষুণ দি আছে বতৰ আৰু এইফালে গাড়ী এখন গৈ আছে আৰু চাৰিওকাষৰ পৰিৱেশটো দেখি পাইছে ইমান লেতেৰা হাবি জংঘল আৰু গাইজ মই এইফালে উলিয়াই লৈছোঁ খাবলৈ কাৰণ ইমানে বেয়া ভোক লাগিছে তো গতিকে মই উলিয়াই লৈছোঁ এইখিনি খাবলৈ আৰু মই এতিয়া পটাপট খাই ল'ম যাতে অলপ পেটটো শান্তি লাগে তাৰপিছতে মই কাম কৰিম তো গাইজ ফাইনেলি মই সকলো কাম বন কৰি আজৰি হ'লোঁ আজৰি হৈ আৰু এতিয়া সোমাইছোঁ গা পা ধুই মেলি এয়া চুলিখিনিও ধুই ল'লোঁ কাৰণ বহুত দিন কেইবাদিনো হ'ল চুলিখিনি ধুবই পৰা নাছিলোঁ বতৰ বেয়া কাৰণে তো গতিকে মই ধুই ল'লোঁ চুলিখিনি আৰু এতিয়া অলপ ভাল লাগিছে আৰু এতিয়া মই পানী উলিয়াই লৈছোঁ খাবলৈ আৰু খাম পানী আৰু এইফালে উলিয়াই লৈছোঁ গিলাচত পানী আৰু ফাইনেলি মোৰ পানী চানী খোৱা হৈ গ'ল আৰু এতিয়া চুলিখিনি অলপ সময় ফেনত শুকাই লওঁ যিহেতু ৰ'দ অলপ নাই বতৰটো ডাৱৰীয়া কৰি থৈ দিছে মই এতিয়া পটাপট চুলিখিনি শুকুৱাই ল'ম ফেনৰ ওচৰতে তো গাইজ ফাইনেলি মোৰ সকলো কাম বন আজৰি হ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ ৰেডি হোৱা নাই ৰেডি হ'ম এতিয়া চুলিখিনি বান্ধিব বাকী আছে কাপোৰখিনি অকল জাষ্ট পিন্ধিছোঁহে আৰু এইফালে আমাৰ ল'ৰাটো ৰেডি হ'ল আৰু এইফালে হাজবেণ্ডো যাবলৈ ৰেডি হ'ল গাইজ ফাইনেলি আমি ৰেডি হৈ মেলি ওলাই যাবলৈ লৈছোঁ এইফালে আমাৰ ল'ৰাটো আগফালে বহি গৈছে আৰু হাজবেণ্ডে বাইকত বহি আছে তো মই বহি লওঁ আৰু গৈ মেলি আপোনালোকক দেখুৱাম কি বজাৰ কৰি কি নকৰোঁ তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব এ টু জেড তো গাইজ ফাইনেলি আমি আহি পালোহি চাবুৱা বজাৰলৈ দেখি পাইছে বজাৰ আৰু মই আহি পালোহি এইখন দোকানলৈ কাৰণ মোক অস্ত্ৰৰ কাপোৰ কিবাকিবি ল'বলৈ আছে গতিকে আহি পালোহি মই এইখিনি বজাৰ কৰিলোঁ এয়া দেখি পাইছে আৰু ঘৰত গৈ মেলি দেখুৱাম কি বজাৰ কৰিম গাইজ এতিয়া যাবলৈ ওলাইছোঁ ডিকমলৈ আৰু এইফালে ট্ৰেইন তোমাৰ দীঘল ট্ৰেইন দেখি পাইছে আমি আহি পালোহি বজাৰ আৰু বজাৰ আজি একেবাৰে খালী লাগিছে আৰু ৰাস্তা এনেকুৱা বোকা দেখি পাইছে গধূলি টাইমতে ভিৰ হ'ব চাগে তো গাইজ মই আহি পালোহি এইখন ডিকমৰ ফেমাছ হোটেলখনত আৰু এতিয়া মই খাম ঘুগুনি আৰু এইফালে কিবাকিবি বনাইছে আৰু মই এতিয়া খাম দাল পকৰি আৰু ঘুগুনিয়ে খাম আৰু এইফালে আমাৰ ল'ৰাটোৱে বহি গৈছে খাবলৈ নিদিবা দেই ইয়াক একো নিদিবা খাবলৈ একো নিদিবা আৰু এইফালে আমি বহি গৈছোঁ খাবলৈ ইমানেই টেষ্টি লাগিছে খাই আৰু গৰমো আছে বেছি টেষ্টি লাগিছে খাবলৈ গাইজ ফাইনেলি আমি হোটেলখনৰ পৰা খাই বৈ ওলাই আহিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ কাৰণ বজাৰৰ পৰা নহ'লে এনেকুৱা বোকা ৰাস্তা সেইটো কাৰণে সোমাব নোৱাৰি ফাইনেলি আহি পালোহি আমি ঘৰলৈ আৰু জাষ্ট এতিয়া তলা খুলিছোঁ আৰু সোমোৱা নাই ভিতৰলৈ আৰু এইফালে
এইফালে সূতা আনিলোঁ কি বজাৰ কৰিলোঁ দেখুৱাম আপোনালোকক আৰু এইফালে অস্তৰ কাপোৰ দুটা আনিছোঁ ফলছ আনিছোঁ আৰু এইফালে দহি বটা সূতা এইটো এটা দহি বটা সূতা আৰু গুলি সূতা কেইটামান লৈ আহিছোঁ আৰু এইফালে মেখেলা চাদৰযোৰ কিমান ধুনীয়া মৰম লগা দেখি পাইছে এইটো গাইছ এইটো মই লোৱা নহয় এইটো চিলাবলৈ দি পঠিয়াইছে যিহেতু আহি আছিলোঁ ৰাস্তাতে ক'লে মোক এইটো লৈ যাবি চিলাই দিবি বুলি এইটো আৰু এইফালে 3খন মেখেলা আছে এখন দুখন এইটো 3খন এইটো মেখেলা দিছে চিলাবলৈ আৰু এযোৰ কাপোৰ আৰু বাছ ইমানেই বজাৰ তো গাইজ মই কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু কাপোৰ ল'বলৈ আছিলে কিন্তু বোকাৰ কাৰণে সোমাব নোৱাৰিলোঁ গতিকে লোৱা নহ'ল তো নেক্সট কেতিয়াবা ল'ম আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই ধন্যবাদ নমস্কাৰ এণ্ড টাটা এণ্ড বাই বাই গুড নাইট